हेलो नमस्कार সকলোকে কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভাল বেৰ মাজতে আছো আৰু আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াইছো একচুয়ালি মই এটা মেমৰি হিচাপে ভিডিঅ'টো বনাইছো আৰু আজি বতৰটো খুব বেছি ভাল কৰিছে বহুত বেছি ডাঙৰকৈ ৰ'দটো দিছে এতিয়া প্ৰায় 9:30 মান বাজিছে আৰু আপোনালোকে কিছুমানে হয়তো গম পায় মোৰ আগৰ ভিডিঅ' যদি চাইছে আপোনালোকে তাতে মই দেখাইছিলো আমাৰ ৰুম বনাই থকা হৈছিল ওপৰত আৰু কাম বহুতখিনি বাকি আছে বাৰু এতিয়া এটা পাৰ্টতহে বনোৱা হৈছে আৰু ৰুম কেইটা মানে আমি ভাড়া দিম ভাড়া বহুত মানুহে বিচাৰি থাকে যে সেইকাৰণে ভাড়া ৰুমৰ কাৰণে আমি বনাইছিলো পুৰাকে নিয়মখিনি কৰিলো ঘৰতে আৰু এইফালে মা পাপাই ইয়াতে বহি আছে এতিয়া আৰু মই আপোনালোকক ৰুমবিলাক দেখুৱাই দিছো দেই ৰুমবিলাক দেখুৱাৰ আগতে আমি যিখিনি নীতি নিয়ম হৰুহুৰাকে কৰিছিলো এইখিনি ক্লিপটো মই অকনমান লগাই দিছো এতিয়া আৰু ঘৰখন বনোৱাত পাপাৰ বহুত বেছি কষ্ট জড়িত হৈ আছে পাপাৰ কষ্টৰ লগতে মাৰো বহুতখিনি কষ্ট জড়িত হৈ আছে দুয়োজনৰ ফালৰ পৰা সাপোৰ্টটো থকাৰ বাবে আজি হয়তো ইমানখিনি আগবাঢ়িব পাৰিছে প্ৰতিটো খোজতে আৰু ভগৱানে যাতে আৰু আগলৈ আগবঢ়াই নিয়ক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু আজি আমাৰ ঘৰখনৰ সকলোৰে কাৰণে এটা শুভ দিন সেইকাৰণে আমি সৰুকৈ নিয়মটো আজি কৰি ৰাখিলো আৰু মেমৰি হিচাপে মই ভিডিঅ'টো বনালো যদি আপোনালোকে চাই বেয়াও পায় তেতিয়াহ'লে স্কিপো কৰিব পাৰে দেই আৰু আপোনালোকে আমাৰ কিটটোক দেখিছে কিমান উৎপাত তাৰ নহয় কি কম মানে ঘৰত কুকুৰ থাকিলে কেনেকুৱা হয় আপোনালোকে হয়তো গম পায় যিসকলৰ ঘৰত মানে পোহনীয়া কুকুৰ বা মেকুৰীয়ে আছে যিয়ে নহওক আৰু সিহঁতবিলাক থাকিলেহে ঘৰখনত ফূৰ্তি ফাৰ্তা এটা বেছি হৈ থাকে হয়নে দেখিছেনে তাৰ উৎপাত কিমান বেছি হৈছে আৰু মানে সি অকলে নাথাকেই আমি মানুহবিলাক য'তে থাকো তাতে থাকিব মানে সি সেনেকুৱা ধৰণৰ নিয়মখিনি হৈ যোৱাৰ পাছতে এইফালে এতিয়া আমি চাহ বাকিছোঁ সকলোৰ কাৰণে আৰু আমাৰ ঘৰত যিসকলে কাম কৰিছিলে সকলোৰ কাৰণে মিঠাই চাহ প্ৰসাদ তেনেকৈ দিয়া হৈছে আৰু আপোনালোকক মই দেখুৱাম বাৰু ৰুম কেইটা আছে কি দেখুৱাইছোঁ আপোনালোকক এইফালে এতিয়া তাৱৈ আমৈহঁত আহি গ'ল পোৱালিটোও আহি গ'ল দেখিছেনে এয়া মই অকণমান ভিডিঅ' কৰি দিলোঁ আৰু এইফালে এতিয়া মই প্ৰসাদ খাই লৈছোঁ আৰু এইফালে মোৰ লগত আছে পোৱালিটো ই পুৰা মানে মোবাইলত ব্যস্ত দেখিছেনে আৰু মই ইয়াৰ লগত মানে এনেই আৰু অকণমান ধেমালি কৰি আছোঁ আৰু এতিয়া মই তলত আহি গ'লোঁ এয়া মা পাপাইনো কি কৰি আছে চাওঁ আহকচোন এয়া পাপাই এতিয়া গাহৰি মাংস ভাজিব এইফালে আৰু এইফালে দাইল হৈ গ'ল একেবাৰে চিম্পলকৈ বনাব আৰু এইফালে আছে গাহৰি মাংস বইল গাহৰি হয় ফ্ৰাই কৰিব এইখিনি পাপাই মানে মজ্জা বনায় আৰু এইফালে জাতিলাও চব্জি বনাইছে আৰু মাছ আছিলে সেইখিনি এতিয়া মই দেখুওৱা নাই আৰু স্কিপ হৈ গ'ল সেইখিনি আৰু আপোনালোকে গাহৰি কোনে কোনে খাই ভাল পায় জনাবচোন গাহৰি মেইন নহয় জানো এয়া হৈ গ'ল দেখিছেনে পুৰা মজ্জাকৈ বনালে আৰু সকলোৱে খালে ধুনীয়াকৈ আৰু পোৱালিটোক চাওকচোন একেবাৰে ৰাস্তাৰ ফালে চাই খানা খাইছে মানে সি তাৰ থালিখন আছে আগফালে সি খাইছে মানে পাছফালে হয় দেখিছেনে কিমান জমনি বলক গাইজ এতিয়া মই আপোনালোকক দেখুৱাম ৰুম কেইটা প্ৰথম সোমায়ে পাব আপোনালোকে ডাইনিং হল তাৰ পাছত পাব এয়া কিটচেন এয়া দেখুৱাই দিছোঁ আপোনালোকক এনেকৈয়ে আৰু চিম্পলকৈ বনোৱা হৈছে এয়া আৰু ডাইনিং হলটো আৰু এইফালে প্ৰথম সোমাই আহিব এইফালৰ পৰা সোমাই আহিয়ে পাব এটা ডাঙৰ বেডৰুম এই ৰুমটো বহুতখিনিয়ে ডাঙৰ হয় আৰু থাকিও খুব বেছি ভাল পাব আৰু অহাকালিৰ পৰা মানে আহিবই আৰু থাকিবলৈ আৰু এইটো ৰুমৰ পৰা ওলাই ইয়াতে পাব বাথৰুমটো আৰু আমাৰ মানে কি হৈছে তলৰ বাথৰুমতকৈ ওপৰৰ বাথৰুমটো বহুত বেছি ধুনীয়া টাইলছখিনি কালাৰটো মোৰ বহুত বেছি ভাল লাগিছে
আৰু এইফালে আৰু এটা বেডৰুম আছে, এইটো এটা ডাঙৰে হয় বেডৰুমটো। আৰু এইফালে দাদাই কামত লাগিয়ে আছে, আপোনালোকে হয়তো দেখিছেই। আৰু ওপৰৰ পৰা ভিউটো অকণমান দেখুৱাই দিছোঁ দেই। এইয়া চাওক, মেইন ৰোডটো বেছি দূৰ নহয় বাৰু, ওলাই থাকে ওপৰৰ পৰা। আৰু গাইজ, আপোনালোকৰো বাৰু কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব। এইজনী হৈছোঁ মই। আপোনালোকে মোক বহুতে সুধি আছিলে চুলিখিনি কিয় কাটি দিলা, বেয়া লাগিছে বুলি। সঁচাকৈ মোক যে চুলিখিনি কাটি দিয়াৰ পৰা মানে বহুত বেছি বেয়াই দেখিছে। একো নাই বাৰু, মই এতিয়া আকৌ দীঘল কৰিম আগৰ দৰে। আৰু এয়া পাছদিনা ভাড়া লোৱা মানুহ আহি গ'ল আমাৰ ঘৰত বস্তু বাহানি লৈ। আৰু এইফালে মোৰ এটা পাৰ্চেল আহিছিলে, মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই অৰ্ডাৰ কৰিছিলোঁ এই পাৰ্চেলটো ফ্লিপকাৰ্টৰ পৰা, এখন নোটবুক হয়। বুকখন মানে বহুত বেছি ভাল হয়, পেজো বহুতখিনি আছে, 400 পেজ আছে। আৰু যদি আপোনালোকে ল'ব বিচাৰে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত গৈ আপোনালোকে বাই কৰিব পাৰিব। আপোনালোকে যিকোনো মানে এক্সাম প্ৰিপেৰেশ্যনৰ কাৰণে এই নোটবুকখন ল'ব পাৰে দেই, বহুত বেছি ভাল হয়। তো গাইজ, আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক। বাই বাই।